গুড মৰ্ণিং। কি খবৰ সকলোৰে? বিহু কেনেকুৱা চলিছে বাৰু? এই বছৰটো আমাৰ বিহু বহুত বেছি ভাল, অবভিয়াছলি সকলোৱে জানে, কাৰণ আমাৰ লগত আছে আমাৰ স্পেচিয়েল কি ভগৱানৰ ফালৰ পৰা ৰুহি আৰু তাই থকাৰ কাৰণে আমাৰ বিহু অট'মেটিকলি মানে বহুত বেছি ভাল হৈ গৈছে। আৰু তাইৰ লগত এইবাৰ আমাৰ ফাৰ্ষ্ট বিহু। চ' আমি ঘৰতে এনেকৈ মেজি জ্বলাই ভাবিলোঁ অকণমান ঘৰতে মেজি এটা বনাওঁ, যিহেতু ইয়াতে খেৰ নাপায়, যেনেকৈ হ'লেও বনাই আমি ওলালোঁ নামঘৰলৈকে, যিটো একদম ওচৰতে নামঘৰটো আছে আমাৰ ঘৰৰ ওচৰতে। তালৈ বুলি ওলালোঁ গোটেইকেইজনে আশীৰ্বাদ ল'বলৈ বছৰটো মানে কি প্ৰথমবাৰৰ কাৰণে মাঘ বিহুৰ। আৰু এজনী মই, আৰু ইয়াতে চলি আছিলে খেল, কণী যুঁজ, তাৰপিছত কিবা কিবি খেল চলি আছিলে সৰু ল'ৰা ছোৱালীবিলাকৰ। আৰু এয়া আহি পালোঁ আমি নামঘৰত সকলোৱে নাম ধৰি আছিলে। আৰু আমি গৈ পোৱাৰ লগে লগে মায়ে ক'লে কি তাই যাবলৈ হ'ব, তো অকণমান আশীৰ্বাদটো দি দিয়কচোন বোলে। চ' তাইক এইজনী ৰখি চাওকচোন, আইতাকহঁতে একদম টিকটিকীয়াকৈ ক'লাকৈ এটা ফুট দি থৈ দিছে, তাইৰ পৰা নজৰ নালাগে তেতিয়া। আৰু তেনেকেই আমি গৈ পেলাই তাইক আশীৰ্বাদটো দিয়ালোঁ। মায়ে আগত লৈ গ'ল তাইক আশীৰ্বাদ দিবৰ কাৰণে। আৰু আমাৰ এই বছৰটো সকলোৰে বহুত বহুত ভালে ভালে যাতে যায়, তাৰে মংগল কামনাৰে আমি সকলোৱে আশীৰ্বাদ ল'লোঁ। অকল আমাৰ বুলি নহয়, সকলোৰে ভালে ভালে যাওক, সকলোৰে বিহু ভালে ভালে উদযাপন হওক, সেইটোৱে আমাৰ মনৰ পৰা আশা। আকৌ এবাৰ সকলোকে আমাৰ ফালৰ পৰা হেপী ভোগালী বিহু।